ডিউটিৰ পৰা আহি কিবা এটা বনাই খাওঁ বুলি গেছটো অন কৰি চাওঁতে দেখিছোঁ যে আজি গেছটো খতম হৈ গ'ল। তো বহুত ডাঙৰ এটা বিপদত পৰিলোঁ, কাৰণ এইখিনি সময়ত ক'ৰ পৰা গেছ আনিম। তো তথাপিও গেছটো অৰ্ডাৰ কৰি দিলোঁ। গেছটো মানুহজন অহালৈ মই বাৰে বাৰে তললৈ ওপৰলৈ চাই আছোঁ, কাৰণ মানুহজন আহিছে নেকি। তো মানুহজন বৰ্তমানলৈ অহা নাই। তথাপিও এটা কাম কৰোঁ, গেছটো তললৈ লৈ যাওঁ, কিজানি মানুহজন আহি অলপ পিছত, কাৰণ 5 মিনিটৰ সময় দিছে, আহিম বুলি কৈছে। তো গেছটো তাকে তললৈ লৈ গৈ আছোঁ, আৰু ইফালে আমাৰ মণি মোতকৈ আগত কিহে যায়, আৰু ইফালে মানুহজনৰ কষ্ট দেখি মানুহজনে চিলিণ্ডাৰটো ওপৰলৈ লৈ যায়। বাট মই ভাবিছোঁ মানুহজনক আজি কষ্ট নিদিওঁ, ময়ে কষ্ট কৰিম, বাহুবলীৰ পাৱাৰ দেখাম আজি। মানে পাত্তাই নিদিয়ে ভাই, কুকুৰেও পাত্তা নিদিয়ে ভাই মোক। তো এনেকৈ ধেমালি কৰি থাকোঁতে মানুহজন আহি গ'ল। তো চিলিণ্ডাৰটো ৰাখিলোঁ, আৰু চিলিণ্ডাৰটো ৰাখি মানুহজনক বিদায় দিলোঁ। বিদায় দি মই ওপৰলৈ চিলিণ্ডাৰটো লৈ আহিলোঁ, কাৰণ চিলিণ্ডাৰটো চেক কৰাটো বাধ্যতামূলক, নহ'লে বহুত ডাঙৰ বিপদ হ'ব পাৰে। তো চিলিণ্ডাৰটো চেক কৰি হৈ গ'ল, আৰু এনেকৈ এবাৰ জ্বলাই চাওঁ, কাৰণ গেছটো পাছ হৈছে নে চেক কৰি চাব লাগিব, কাৰণ গেছটো নজ্বলিলে আকৌ লিক থাকিব ন। চ' ঠিকে আছে চব, তেনেহ'লে আজিলৈ বাই বাই। গেছটো হৈ গ'ল, থেংক ইউ।